এভৰিৱান, আজি মই আপোনালোকৰ মাজত এটা ৰেচিপি লৈ আহিছোঁ। একদম চিম্পল ৰেচিপি। আপোনালোকে হয়তো বহুতে খাইছেও চাগে ঘৰত বনাই, আৰু বহুতে চাগে খোৱা নাই। গতিকে মই ভাবিলোঁ আপোনালোকক দেখুৱাই যাওঁ মই কেনেকৈ বনাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। চাই যদি আপোনালোকৰ ভাল লাগিলে নিজে ঘৰত ট্ৰাই কৰিব, বনাই চাব। আপোনালোকে যদি বনাই ভাল পায়, টেষ্টটো মোক জনাব কেনেকুৱা পালে কমেণ্ট কৰি। গতিকে ব'লক দেৰি নকৰোঁ, ভিডিঅ'টো শেষলৈকে চাই যাওক আপোনালোকে। চাওক, আজি মোৰ ৰেচিপিটোৰ কাৰণে আমাৰ বিশেষ বস্তুৰ দৰকাৰ নাই। অকণমান আমাক ময়দা লাগিব, অকণমান চেনিৰ পৰিমাণটো অকণমান বেছিকৈ লাগিব, আৰু অকণমান ৰিফাইন লাগিব। আপোনালোকে ময়দাৰ সলনি ইয়াত আটা ব্যৱহাৰো কৰিব পাৰে, কিন্তু ময়দা ব্যৱহাৰ কৰিলে টেষ্টটো বেছি ভাল হয় খাবলৈ। গতিকে আমি এতিয়া যেনেদৰে আমি ঘৰত আটা মাৰোঁ, তেনেদৰে আমি ময়দাখিনি ৰিফাইনৰ লগত গৰম পানী অকণমান দি আমি এইখিনি মাৰি ল'ব লাগিব প্ৰথমতে। ব'লক দেখুৱাই গৈ আছোঁ আপোনালোকক। এয়া মই গৰম পানী আৰু ৰিফাইনখিনি দি ময়দাখিনি ভালদৰে মাৰি লৈছোঁ। ইয়াত আপোনালোকে নিমখৰ ব্যৱহাৰ নকৰিব, কাৰণ আমি চুইটটো মিঠা বস্তু বনাম। গতিকে আপোনালোকে নিমখটোৰ ব্যৱহাৰ ইয়াত নকৰিব। আৰু আপোনালোকে ময়দাৰ সলনি ইয়াত আটা ব্যৱহাৰো কৰিব পাৰে। খাবলৈ টেষ্টটো বেয়া নহয়, ভালেই হ'ব খাবলৈ। এয়া চাওক, মই ময়দাখিনি ভালদৰে মাৰি লৈছোঁ, এনেকৈ আটা মৰা দি মাৰি লৈছোঁ। এতিয়া মই ইয়াৰ সৰু সৰু লাডু, যেনেদৰে আমি লুচিৰ কাৰণে সৰু সৰু লাডু বনাওঁ, তেনেদৰে সৰু সৰু লাডু বনাই যাম। এতিয়া চাই যাওক, দেখুৱাই আছোঁ। এনেদৰে আমি সৰু সৰুকৈ লাডু বনাই যাম। এয়া মোৰ গোটেইকেইটা লাডু বনাই লোৱা হৈ গ'ল। এতিয়া মই এখন এখনকৈ বেলি যাব লাগিব। বেলি বেলি দেখুৱাই আছোঁ আপোনালোকক। এতিয়া মই এখন এখনকৈ বেলি যাম, চাওকচোন। এনেদৰে মই লুচি আকাৰত বেলি ল'ব লাগিব। বেলি মই শ্বেপটো দিব লাগিব। শ্বেপটো দিয়াতে আপোনালোকক দেখাম। এতিয়া চাওক, মই শ্বেপটো দিবলৈ গৈছোঁ। আপোনালোকে মন দি চাব মই কেনেকৈ শ্বেপটো দিছোঁ। একদম আপোনালোকে মূৰৰ পৰা এনেদৰে কাটি কাটি আহিব। একদম লাষ্টলৈকে গুৰিলৈকে নাকাটিব, অকণমান থৈ থৈ যাব। এনেদৰে আপোনালোকে সৰু চুৰি এখন দি এনেদৰে কাটি কাটি যাব। লাহে লাহে এনেকৈ কাটটো দিব। ভালদৰে মন দি চাব মই কেনেকৈ কাটিছোঁ। বহুত ধুনীয়া শ্বেপ এটা ল'ব, আপোনালোকে চাই যাবচোন। এতিয়া আপোনালোকে গোল গোলকৈ ঘূৰাই যাব লাগিব। এনেদৰে আপোনালোকে গোল গোলকৈ ঘূৰাই যাব। এই লাষ্টৰ মূৰকেইটা আপোনালোকে অকণমান টিপি দিব, নহ'লে তেলত দিয়াৰ লগে লগে খুলি যায়তো। মই আৰু এখন বেলি আপোনালোকক কাটি ভালদৰে দেখুৱাই দিম, চাই যাব। চাব, মন দি চাই যাব আপোনালোকে। এনেদৰে চুৰি এখন দি কাটি কাটি যাব। গোটেইখন আপোনালোকে লুচিখন কাটি ল'ব। এনেদৰে কাটি মই এতিয়া শ্বেপটো দিম, ভালকৈ চাব। এনেদৰে ঘূৰাই ঘূৰাই আপোনালোকে এনেকৈ শ্বেপটো দিব লাগিব। এনেদৰে ঘূৰাই ঘূৰাই ভালকৈ চাব। লাষ্টৰ এই মূৰটো আৰু এই মূৰটো আপোনালোকে অলপ হাতেৰে প্ৰেছ কৰি দিব। চাওকচোন, এইটো আমাৰ একদম কৰ্দৈ নিচিনা লগা নাইনে? চাওক ফ্ৰেণ্ডছ, এতিয়া মোৰ গোটেইখিনি কৰ্দৈ শ্বেপ দিয়া হৈ গ'ল। এতিয়া মই ৰিফাইনত ভালদৰে ভাজিলেই হৈ যাব। আপোনালোকক দেখুৱাই আছোঁ। চাওক ফ্ৰেণ্ডছ, এতিয়া আমাৰ ৰিফাইনখিনি গৰম হৈ গ'ল। গৰম হোৱাৰ লগে লগে আমি তাতে কৰ্দৈখিনি দি দিছোঁ। এতিয়া আমি এটা এটাকৈ কৰ্দৈখিনি ভাজি ল'ম। ৰঙচুৱা হৈ যোৱাৰ লগে লগে আমি কৰ্দৈখিনি নমাই থ'ব পাৰিম। আৰু এতিয়া আমি এনেদৰে ভালদৰে ভাজি ল'ব লাগিব। মোৰ কৰ্দৈখিনি ভাজি লোৱা ভালদৰে হৈ গ'ল। এতিয়া মই ভাজি লোৱা কৰ্দৈখিনি মই চেনি ৰসত দিব লাগিব। এতিয়া মই চেনি ৰসখিনি বনাই আছোঁ। চেনি ৰসখিনি যেতিয়া অকণমান এঠা ভাৱটো আহিব, তেতিয়া আপোনালোকে গেছটো অফ কৰি দিব পাৰিব। এয়া মই দেখাইছোঁ, চাব। এনেদৰে চাব, অকণমান যেতিয়া এঠা ভাৱটো আহিব, আপোনালোকে গেছটো তেতিয়া অফ কৰি দিব পাৰিব। আৰু বনাই থোৱা কৰ্দৈখিনি বা বনাই থোৱাখিনি আপোনালোকে চেনি ৰসত দি 15 বা 20 মিনিট সময় ৰাখিব। এইটো কাৰণে ৰাখিব লাগে যাতে চেনি মিঠা ভাৱটো তাত আহে। ৰখাৰ পিছত আপোনালোকে গেছটো অফ কৰি তাত ৰাখিব। ৰাখি 15-20 মিনিটৰ পিছত খাব পৰা হৈ যাব। আৰু
চেনি ৰসখিনি হৈ আছে ইয়াতে মই কৰ্দৈখিনি দি দিম এতিয়া এয়া মই চেনি ৰস দি থৈছোঁ এয়া মোৰ কৰ্দৈ বনোৱা হৈ গ'ল চাওকচোন দেখিবলৈ কিমান ভাল লাগিছে কৰ্দৈখিনি আপোনালোকেও এনেদৰে মোৰ ভিডিঅ'টো চাই পেলাই বনাই যাব বনাই খাবচোন বিৰাট ভাল লাগে খাবলৈ আপোনালোকে খাই চাব খাই পেলাই মোক জনাব